29 নং শুক্লাই চাৰফাং সমষ্টিৰ নিজ বেতনা প্ৰাইমাৰী অন্তৰ্গত নিজ বেতনা গৌৰীপাৰা গাঁও আৰু বকুলগুৰি 3 নম্বৰ ৰৌমাৰী ৰাইজে যিবিলাক বিজেপি আৰু UPPLৰ লগত আছিলে এই নেতা কৰ্মীবিলাকে আজি আমাৰ BPF দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত মানে যিখিনি কাম চলি আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মানে নেতৃত্বক ভাল পাই BPF দলত 39 জন ব্যক্তি আজি আমাৰ BPF দলত যোগদান হৈছে হয় যোৱা 8 তাৰিখে গণ সুৰক্ষা পাৰ্টি আৰু BPFৰ প্ৰতিনিধিৰ লগত নলবাৰীত আলোচনা হৈছে আলোচনা মৰ্মে আমি আগন্তুক যেটো BTCৰ পঞ্চম নিৰ্বাচন এই নিৰ্বাচনত আমি গণ সুৰক্ষা পাৰ্টি আৰু BPF দলে মিলি ফেলাই এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু ইয়াৰ পৰা আমি আশা কৰিব পাৰে যে BTC 40টা সমষ্টিৰ ভিতৰত আমি 30টা প্লাস মানে সমষ্টিত আমি মানে নিৰ্বাচনত জয়ী হৈ আমি BTC শাসন কৰিম বুলি ভাবিছো ৰাইজৰ আশা আকাংক্ষা আমি পূৰণ কৰাৰ কাৰণে আগবাঢ়িছো তেওঁলোকে ক'ব পাৰে ৰাজনীতিৰ কথা কিন্তু সেই বকুলগুৰিত আহিবৰ কাৰণে নিজ বেতনাত আহিবৰ কাৰণে 2005 চনত ইয়াত কোনো এটা ৰাস্তা দলং বান একো নাছিল আজি যিবিলাক শুক্লাই চাৰফাঙত হৈছে আজি সেই নিজ বেতনা বুলিবলৈ ক'লে নিজ বেতনাত আজি বৰ্তমানৰ চৰকাৰে কি কৰিছে না বিজেপি না UPPL না AGB তেখেতসকলে কি কৰিছে নিজ বেতনা প্ৰাইমাৰীত অন্তৰ্গত গাঁওবিলাকত এটা সময়ত মই মানে নিজ বেতনাত আহিবৰ কাৰণে গড়েশ্বৰ সমষ্টি হৈ ৰেল সাইটিং পাৰ হৈ পূব কামৰূপ ME স্কুলেদি পাৰ হৈ আহিব লগা আছে গদাবাৰা চুবাত আজি সেইবিলাক জায়গাত আমি গাড়ী নিব পৰা হৈছে পাকা ৰাস্তা দলং আমাৰ সময়ত আমি যেটো কৰিছো এটোই আছে নতুন কইটা আমি কৰা দেখাই নাই যেটো স্যাৰ কি হৈছে মই দেখা নাছিল কিন্তু যে মানে আমাৰ ভাৰতৰে মানে কাশ্মীৰ জম্মু এণ্ড কাশ্মীৰৰ পেহেলগামত যোৱা 22 তাৰিখে মানে পাকিস্তানী সন্ত্ৰাসবাদ জেইছে মোহাম্মদ মাসুদ আজহাৰৰ নেতৃত্বৰ এই সংগঠনে উগ্ৰবাদী সন্ত্ৰাসবাদীয়ে আমাৰ নিৰীহ মানে টুৰিষ্ট সকলক মানে 26 জন ব্যক্তিক নিৰভাৱে গুলি হত্যা কৰিছে তাৰ প্ৰত্যুত্তৰ হিচাপে আমাৰ ভাৰত চৰকাৰে ভাৰতৰ মানে আমাৰ আৰ্মি সকলে মানে পাকিস্তানত থকা বহলপুৰ এইবিলাকত থকা এইবিলাকত থকা যিবিলাক সন্ত্ৰাসবাদী ঘাটি আছিল এইবিলাকক মানে মিছাইলৰ জৰিয়তে ধ্বংস কৰিছিল আৰু তাৰে প্ৰত্যুত্তৰ হিচাপে পাকিস্তানে ইণ্ডিয়াক মানে হেৰি কৰিবৰ কাৰণে যুদ্ধৰ নিচিনা তেখেতসকলে বহুত ফায়াৰিং কৰি আছিল বৰ্ডাৰ বিলাকত বহুত মানে মিছাইল নিক্ষেপ কৰিছিল কিন্তু আমাৰ ভাৰতৰ মানে ডিফেন্স মানে ডিপাৰ্টমেন্টে বা আৰ্মি সকলে মানে 400 যিবিলাক ডিফেন্স সিস্টেম আছে এইবিলাকৰ জৰিয়তে তেখেতসকলে মিছাইল বিলাক মানে ওপৰতে মানে মাৰি পেলাব পাৰিছিলে এইটোৰ কথা নিষ্ক্ৰিয় কৰিছিলে এইটোৰ কথা গতিকে ভাৰতে যুদ্ধ হিচাপে ঘোষণা কৰা নাই যে সন্ত্ৰাসবাদ আছে সন্ত্ৰাসবাদক দমন কৰিবৰ কাৰণে সন্ত্ৰাসবাদী ঘাটিবিলাকক ধ্বংস কৰিছিল